हेलो गाइस সকলোকে আজি স্বাগতম জনাইছো যেহেতু আপোনালোকৰ সাকে খবৰ ভালেই আৰু যেহেতু মোৰ খবৰ ভালেই আপোনালোকৰ আশীৰ্বাদত আৰু আজি বিশেষকৈ এটা ভিডিঅ' বনাবলৈ লৈছো যেহেতু আজি ঘৰত মাইকী মানুহে ভাত ৰান্ধে আজি আমি ৰান্ধিম গাইস আপোনালোকে শেষলৈকে চাব যেহেতু মতা মানুহে ৰন্ধাৰ কথা কেনেকুৱা লাগে নাজানো কিন্তু কেনেকুৱা হয় বা ভালেই হয় নে বেয়া হয় নাজানো কিন্তু আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো আৰু আপোনালোকক মই দেখাই আছো আৰু যেহেতু এইকেইদিন হ'ল ভিডিঅ' বনোৱা নাই কাৰণ অলপ প্ৰব্লেম আছিলে সেইকাৰণে যেহেতু কামৰ প্ৰেছাৰটো অলপ বেছি সেইকাৰণে বনোৱা নাই আজি যেহেতু আপোনালোকক ভাত বনাম আৰু আপোনালোকক দেখাম আৰু ভালেই হয় নে বেয়া হয় নাজানো কিন্তু আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিছোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব যেহেতু কেনেকুৱা লাগিলে বলক গাইজ তেনেহ'লে আমি গাইজ যেহেতু ধুই মেলি ধুনীয়াকৈ সজাই থৈছোঁ মাইকী ছোৱালী যেনেকৈ সজায় বা মাইকী মানুহে যেনেকৈ ঘৰত কৰে তেনেকুৱা হৈছে নে নহয় নাজানো বাৰু যেহেতু সজাইছোঁ আৰু ধুই মেলি কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাই ক'ব আমি মাইকী মানুহৰ নিচিনাকৈ পাৰিছোঁ নে নাই পৰা গাইজ ৰ'ব আৰু আপোনালোকে মোৰ লগতে কিবা এটা কয় আপোনালোকে শুনক কি কয় কোৱা মানে এটা কম আৰু মই ভাত চাত বনাব ইমান ভালকৈ নাজানো তোমাৰ লগত আহিছোঁ আৰু কিন্তু কি এটা কথা ভাত চাত ইমান ভালকৈ বনাব নাজানো কেনেকুৱা হয় কি হয় নাজানো কিন্তু কি এটা কথা মানে কেনেকুৱা হৈছে কেনেকুৱা না হোৱা আপোনালোকে কমেণ্ট বক্সত ক'ব ইমানেই আৰু কি ক'ম নো মানে আপোনালোকক কেনেকুৱা হৈছে বা কেনেকুৱা নাই হোৱা আমি বনাম আজি যিহেতু প্ৰথম মানে মই বনাইছোঁ দেই মই প্ৰথম নহয় কিন্তু আপোনালোকৰ মাজলৈ আজি লৈ যাওঁ কেনেকুৱা হয় কিন্তু মোক ঘৰত মোৰ মাহঁতে বা মোৰ মাইকী মানুহে কয় যেন তুমি বহুত ধুনীয়া বনোৱা যিহেতু আজি মই আপোনালোকৰ মাজত দেখাম বা মোৰ নিজৰ ঘৰৰ মানুহে কোৱাটো নালাগে আপোনালোকে কোৱাটো লাগে কেনেকুৱা লাগে কমেণ্ট বক্সত জনাব হা গাইজ যিহেতু আমি ৰেডি হৈছোঁ আৰু আপোনালোকে চাই যাব এইটো হৈছে পেপচিকাম আৰু এই জলকীয়া আলু পিঁয়াজ ফ্ৰাই কৰিম কেনেকুৱা হয় ক'ব যিহেতু আমাৰ প্ৰেম কুমাৰে কাটি আছে আলু আৰু পিঁয়াজ আৰু এইটো আৰু চিনি পাই নহয় জলকীয়া আমাৰ প্ৰেম কুমাৰে কাটি আছে ফোনত কথা পাতি পাতি যিহেতু প্ৰেম কুমাৰে পাৰিছে বাৰু সি নাজানো বুলি কৈছে তাক অলপ ট্ৰেইনিং দিছোঁ সি নাজানো বুলি কৈছে যিহেতু মই জানো বাৰু মই ঘৰত আগতো বনাওঁ আৰু মাইকী মানুহে কয় তুমি খুব ধুনীয়াকৈ বনাব জানা মাইকী মানুহ নিচিনাকৈ যিহেতু মোক মাইকী মানুহে কোৱাটো নালাগে আপোনালোকে কোৱাটো লাগে গাইজ হয় নহয় কিন্তু এয়া প্ৰেম কুমাৰে কথা পাতি আছে দেখিছে এই প্ৰেম কুমাৰ এইবিলাক ভালকৈ চা এইটো প্ৰেম কুমাৰ আৰু প্ৰেম কুমাৰে চব্জি কাটি আছে ধুনীয়া কাটন দিছে ভাল হৈছে আৰু আমাৰ যিসকল মহিলা আৰু মাইকী মানুহৰ কথা কৈছোঁ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব ঠিক আছে গাইজ কি হয় নাজানো বনাই আছোঁ আপোনালোকে চাই থাকক আজি নিমখ চোকা হ'লেও হ'ব ৰাইজে খাব তাকে আমাৰ কেইজনৰ কথা কৈছোঁ আপোনালোকৰ কথা কোৱা নাই যিহেতু আপোনালোকে আহি খাব নোৱাৰে ন সেইকাৰণে কৈছোঁ বাৰু ঠিক আছে কেতিয়াবা নিশ্চয় খুৱাম লগ পালে দেই নিজে বনাই গাইজ কুকাৰত দালি দিলোঁ উঠাই দিলোঁ হৈ গ'ল আৰু ইয়াত চাউল দিলোঁ বিন্দাছ হৈ গ'ল এতিয়া বনাই আছোঁ গেছ অলপ বঢ়াই দিছোঁ আৰু গাইজ এয়া কাটি আছে লগৰজনে আৰু গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে আৰু মই আৰু কি কৰিম হোলা ভাই মোলা মই আৰু ৰন্ধা বঢ়া লাগি থাকিব লাগিব তাক এতিয়া কৰিবলৈ দিছোঁ এইকেইটা কাম কৰি আছে সি যিহেতু ৰেডি হৈছে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব গাইজ পাচলি কাটা আৰম্ভ কৰি আছে এয়া আমাৰ এখেত আৰু মই যিহেতু চাউল ধুই আছোঁ অ'কে গাইজ অলৰেডি এতিয়া ভাতটো হ'ল আৰু আপোনাৰ দালিটো হ'ল এতিয়া আপোনাৰ ভাজিখন আছে বনাবলৈ আৰু ভাজিটো কেনেকুৱা হৈছে কাটনটো ক'ব আৰু ভাতটো অলৰেডি হৈ গ'ল আৰু কেনেকুৱা হৈছে ক'ব দেই মোক অলপ সহায় কৰি দিলে আৰু সহায় পালোঁ আৰু ৰুমত এনেই থাকে কাম বন নকৰে যিহেতু গাইজ ভাত নবনায় কিন্তু তাক আজি গালি পাৰি উঠাই আনিছোঁ ভাত বনাইহি মোৰ লগত শিকি আৰু সেইকাৰণে তাক অলপ ট্ৰেইনিং দিলোঁ অলপ শিকিছে আৰু চব্জিটো ধুনীয়া কাটিছে দেই নাজানো কৈ থাকে কিন্তু ই জানে কিন্তু ধুনীয়া কাটিছে ভাত চাত কিবা কিবি বনাব নাজানো কিন্তু এজনে ধুনীয়াকৈ জানে কিন্তু মোক মই কৈ আছিলোঁ এজনে উঠাই লৈ আহিছে যে তই বনাবি মই শিকাই দিম বাকী আমাৰ পাচলি কটা বোৱা হৈ গ'ল এয়া পাচলি কাটিছোঁ বাৰু আৰু ধুনীয়া কাটিছে বাৰু পাচলি বেয়া কথা নাই কিন্তু ই জানে আৰু বিশেষকৈ তাক মই উঠাই দিছোঁ যেন অলপ ঠিক ঘৰততো ছোৱালী আনিলে কেতিয়াবা কৰিব লাগিব কাম হাঁহিছে ইপিনে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে দেখিছে
যিহেতু যি নহওক পাৰিছে, ঠিক আছে, পাৰিবা আৰু সদায় তেনেকৈ বনাই ৰাইজক খুৱাবা পাৰিবা। ঠিক আছে গাইজ, আৰু আপোনালোকে নেক্সট ভিডিঅ'টো চাই থাকক। যিহেতু এতিয়া কেৰাহীটো পাতিছোঁ, এতিয়া তোমাৰ ভাজি বনাম এতিয়া, দেখিছে গাইজ, আৰু আপোনালোকে চাই থাকক কেনেকুৱা হয়। মেইন থিং কাম এইটোৱে, আৰু আপোনালোকে এইটো চাওক গাইজ। এয়া লৈছোঁ এতিয়া, আপোনালোকে চাই থাকক কেনেদৰে মই বনাম আৰু কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। এতিয়া দেখাই দিয়ে পিনে যিহেতু হৈ গ'ল, এতিয়া মই আপোনাৰ হৈ গ'ল, দেখিছে বিভিন্ন ঠাই দিয়া গাইজ। যিহেতু দি দিছোঁ সকলো, আৰু আপোনালোকে চাব যিহেতু কেনেকুৱা হৈছে, মাইকী মানুহৰ নিচিনা হয়নে নহয় বনোৱাটো গাইজ। যিহেতু মই লাগি আছোঁ, দেখিছে কেনেকুৱা হয়, মাইকী মানুহৰ নিচিনা হয়নে নহয়। যিহেতু গাইজ এতিয়া হালধি দিছোঁ তেলত, দেখিছে আপোনাৰ হালধি দিয়া হৈছে হা। অলপ সৰহকৈ দি দিওঁ নেকি গাইজ, অলপ তিতা হওক, খাবলৈ ভাল হওক, টেষ্টি লগা হ'ব। আমাৰ এজনে বনাই আছে এতিয়া বৰ্তমান, যিহেতু আপোনালোকে চাই আছে, আৰু আপোনালোকে ক'ব আৰু কেনেকুৱা হৈছে। মতা মানুহে যিহেতু বনাইছোঁ, আৰু ইপিনে এতিয়া আপোনাৰ নিমখ গোটেইগাল দিয়ে দিওঁ আৰু এতিয়া তথাপিতো বনাইছোঁ আৰু কি হয়। গাইজ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, আৰু চাই আছে যিহেতু। এতিয়া হৈ গ'ল, অলপ মিক্সিং কৰি দিছোঁ গাইজ, গেছটো অলপ বঢ়াই দিছোঁ। যিহেতু গাইজ যিহেতু এতিয়া আলু দিওঁ প্ৰথমতে, আলুটো দিলে ভাল হ'ব নহয় জানো। এতিয়া নাজানো কোনটো প্ৰথমতে দিয়ে, আলুটোকে প্ৰথমতে দিওঁ আৰু খাই দিওঁ নেকি, নাখাওঁ এতিয়া। ঠিক আছে, দেখাই দিয়া পিনে এয়া দি আছোঁ। তোমাৰ আলুটো দিলোঁ, প্ৰথমতে আলুটো দি লৈছোঁ, কিন্তু কেনেকুৱা হয় কি হয় নাজানো। মন্তৰা এতিয়া আপোনাৰ লাগি আছোঁ গাইজ, দেখিছে প্ৰথমতে আলুটো ফ্ৰাই কৰি দিছোঁ। এতিয়া অলপ মজাটো বেলেগ আৰু হয় নহয় গাইজ। কিবা এটা কোৱা তুমি বনাই থাকোঁতে। কি ক'ম আৰু, ৰান্ধনী মানুহে কি কয়, বনাই আছোঁ মই এতিয়া, বেছি নকৰিবা আকৌ। ঠিক আছে, বাকী বনাই আছা, ভাল লাগিছে। তুমি কেপচিকাম লৈছোঁ, এতিয়া ইয়াক দি দিয়া হৈছে গাইজ। এইপিনে কেৰাহীটো অলপ বেকা হৈ আছে, বা যি নহওক মই বনাই ল'ম। এতিয়া কেপচিকাম দিয়া হৈছে বিন্দাছকৈ, আৰু গাইজ ইয়াত কেপচিকামৰ লগত বিলাহী চিলাহী দিব পৰা হয়নে নহয় ক'বচোন। যিহেতু মই বিলাহী দি বনোৱা নাই, কিন্তু দিব পাৰি নে নোৱাৰি ক'ব কমেণ্ট কৰি। কেপচিকামৰ লগত বিলাহী, কিন্তু মাইকী মানুহৰ কাৰণে ইমান বিশেষকৈ নাজানো, কিন্তু বনাব জানো। কিন্তু কি বস্তু দিব লাগে সেইটো মই ইমানটা নাজানো, কিন্তু মই বনাবহে জানো। বাকী তুমি এতিয়া বৰ্তমান ধুনীয়াকৈ বনাই আছা, কিন্তু কমেণ্ট কৰি ক'ব কেনেকুৱা হৈছে আৰু নাই হোৱা, আৰু মই কৈ আছোঁ আপোনালোকক, চাই থাকক। বনাই আছোঁ, লাগি আছোঁ। এতিয়া আপোনাৰ ঢাকিব লাগিব, আৰু ইয়াক অলপ চপাই দিছোঁ, আৰু অলপ সিজক, আৰু গেছটো অলপ কমাই দিওঁ নহয় জানো। এতিয়া ঢাকি দিলোঁ, আপোনাৰ গেছটো অলপ কমাই দিলোঁ। এতিয়া আৰু কোনে পায় আৰু হৈ যোৱাৰ পিছত আৰু কোনে বনাইছিলে, মিষ্টাৰ ৰঞ্জনে। ঠিক আছে, যিহেতু এতিয়া অলপ ঢাকন মাৰি দিছোঁ, অলপ সিজক, আৰু ময়ো হেল্ল' গাইজ, এতিয়া আমাৰ বনোৱা হৈ গ'ল। যিহেতু এতিয়া বনাই আমাৰ হৈ গ'ল, যিহেতু আমি এতিয়া খাম, আৰু আপোনালোকে দেখি কেনেকুৱা পাইছে, আৰু বনোৱা হৈছেনে নাই, আৰু আমি ভালকৈ কটা মেলা হৈছে নাই, কেনেকুৱা হৈছে নাজানো। আৰু যিসকল আমাৰ মহিলা, আপোনালোকে যাতে কমেণ্ট কৰি ক'ব, যিহেতু আজি মাইকী কাম কৰিছোঁ। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, আজি এটা মতা মানুহে বনাওঁতে যিটো শাস্তি খাইছোঁ, কিন্তু মাইকী মানুহ চাগে আৰু কষ্ট হয়। কিন্তু ঠিক কিছুমান
বা মতা মানুহে কিছুমান মানে গিৰিয়েক বা কোনোবাই যাতে মাইকী মানুহক কেতিয়াও গালি নিদিব, কাৰণ কেলে কাম মানে মাইকী মানুহৰ কাম বহুত কষ্ট, কিন্তু মই আজি বনাই আৰু আমি দুইজনে বনাই গম পাইছোঁ কিমান কষ্ট বনাইছোঁ, আৰু তোমাৰ বাচন ধুবলগীয়া হৈছে আৰু কিমান কষ্ট। যিহেতু আৰু আমাৰ মাইকী মানুহসকলৰ কাৰণে কৈছোঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব লগতে কৰি দিব। মোৰ ছাবস্ক্ৰাইবাৰ কম আছে, প্লিজ মোৰ ভিডিঅ'টো ইমানতে